কি 12টা বজাত কি কৈছে? মই কৈছো বোলে মই 12টাৰ আগতে মানে ক'বা 11:30 পিছত মানে 12টাৰ ভিতৰত 12টাৰ পিছত তাই ক্ৰছ কৰিবলৈ টাইম হৈ যায়। আকৌ মই কাম কৰি থাকিলে তাই ডিষ্টাৰ্ব পাব না, আকৌ মাত দি দিব। আকৌ তাই নে সি? এইটো শুনা ল'ৰা মাত নিচিনা শুনিছিলো। নাই মাইকী মাত। কেনেকে গম পালে? আৱাজটো মই গম পালোতো। ল'ৰা লাগিছিলে মোক শুনোতে। সেই যিটো ল'ৰাটো মোৰ আছিলে না, সিও পাইছিলে এবাৰ। সি এবাৰ শুই আছিলে, তাক গৈ উঠাই আছিলে কোনোবা। বিদ্যা বিদ্যা কেনেকে আছিলে আকৌ ভালকে কওক। সি এবাৰ শুই আছিলে মানে। মই এনেকে কাম কৰি আছিলো। আপোনাৰ ভালকে কওক, আপোনাৰ ঘৰত যে ল'ৰাটো থাকে। মোৰ ঘৰত যিটো ল'ৰাটো আছিলে মানে, এতিয়া সি নেপাল গুচি গ'ল। সি আপোনাৰ এনেকে ভাইটি কি আছিলে? মোৰ নিলে খুৰা ল'ৰা আৰু ধৰ। সি পঢ়িবলৈ আপোনালোকৰ ঘৰত আহিছিলে? নহয়, সি ITI পঢ়িলে। পঢ়ি প্ৰেক্টিকেল কৰিব আহিছিলে, এনে ফুৰিব আহিছিলে। তাৰ খুৰা আছেতো অসমত। তাৰ মোৰ লগত ভাল বন্ধুত্ব হৈ গ'ল। সি মোৰ লগতে থাকে আৰু মোতকৈ সৰু, তোমালোকতকৈও সৰু। 18 বছৰ 20 বছৰত ভৰি দিছে আৰু। তাৰপিছত সি মোৰ তাতে থাকে। মই কাম কৰি থাকি সি লগত বহি থাকে। তাৰপিছত তাৰ টোপনি ধৰিলে সি শুবলৈ গুচি যায়। এদিন কি হ'ল, সি তাৰ ৰুমত লাইট অফ কৰি সি শুই আছে। মই নিজৰ ৰুমত লাইট জ্বলাই কাম কৰি আছো। তাৰপিছত সি অকমান দেৰিলৈ উঠি আহিল। তাৰপিছত সি মোক আহি কৈছে, মোক এনেকে লাগিলে কি মোক বৌয়ে মোক উঠাব গৈছিলে। মোক এনেকে গাটো হিলাই পেলাই মোক আৱাজ দিলে। তাৰ বাঢ়ি গুচি আহিলে। তাৰপিছত মই পিছত উঠি গুচি আহিলো। মই বোলো হেই একো নাই, তই সপোন পালি যা। গুচি গ'ল। তাৰপিছত আমি সিদিনা কথা পাতি কাম কৰি আছিলো। মোৰ পুৰা মানে, তুমিতো আৱাজটো শুনিলাই। মইতো শুনিলোৱে। আৰু মই পুৰা জাজ কৰিছো কি পৰ্দাটো ইফালৰ পৰা মাতিছে, এইটো ৰুমৰ পৰা। তাৰপিছত মই গৈ পেলাই চাইছো কোনো নাই পৰ্দাৰ ইফালে। তাৰপিছত মই গম পাই গলো যে আমাৰ মায়ে যিটো কৈ থাকে সেইটোৱে হয়। কাৰণ আমাৰ মা যেতিয়া আছিলে, আমাৰ মায়ে সেই বিচনাখনত শুই থাকিলে, ৰাতি 12টাৰ পিছত আৰু এফালেদি মানে ক্ৰছ কৰে, মানে ইফালেদি যায়। আমাৰ মায়ে বহুতবাৰ মানে ভৰি আৱাজ পাইছে। আমাৰ মায়ে কেতিয়াবা ভৰি আৱাজ পালে ভাবে কি মই পানী চানী খাব উঠিছো নেকি। মায়ে আৱাজ দিয়ে, অ' উপেন্দ্ৰ উপেন্দ্ৰ বুলি মাতে। কি হ'ল? তই কেলে ৰাতিখন বগাই ফুৰিছ, লাইট চাইট নজ্বলাই? মই গম পাই গলো মায়ে ভয় খাই বুলি। তেতিয়া মই কলো নহয় পানী খাবলৈ উঠিছিলো, বা কেতিয়াবা কৈছো নাই নিগনি আছে চাগে গৈছো। আমাৰ মায়ে কিন্তু কয় যে তই মোক মিছা কয়, তোৰ ঘৰটোত বহুত দিন বন্ধ হৈ আছিলে যে, তাৰ পৰা এইফালেদি অহা যোৱা কৰে। এইটো কি বাগানৰ কোৱাৰ্টাৰ ন? বাগানৰ কোৱাৰ্টাৰ, বহুত বছৰ বন্ধ আছিলেতো। তোমাৰ 4-5 বছৰ মান বন্ধ আছিলে।